দাদা বাইদেউসকল, শিক্ষক কৰ্মচাৰীসকলৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। হয়, আপোনালোকে ঠিকেই শুনিছে। সেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ আৰু লগতে শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাক লৈ ইতিমধ্যে বৈঠকত প্ৰশ্ন উত্থাপন কৰা হৈছে। এয়া চাওক জাননীখনত কি আছে। ইয়াতে আপোনালোকে দেখিছে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যনিৰ্বাহৰ সভা অনুষ্ঠিত হৈছে। ৰাজ্যিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল গোস্বামীয়ে সামাজিক মাধ্যমত জনাইছে যে ইয়াতে চাব সভাত OPS পুনৰ প্ৰৱৰ্তনৰ বাবে ৰাজ্যজোৰা সংগ্ৰামৰ পৰিকল্পনা। টেটৰ অনিবাৰ্যতা বিষয়ক ৰায়ৰ বিৰুদ্ধে তৰা গছৰৰ পৰ্যালোচনা হোৱাৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ প্ৰয়োগত হোৱা বিভিন্ন সুবিধা আৰু অসুবিধাৰ ভিন দিশৰ পৰ্যালোচনাৰ লগতেও শিক্ষকৰ দেশজুৰি বৃদ্ধি হোৱা অনাশৈক্ষিক কাৰ্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পদক্ষেপ গ্ৰহণৰ আলোচনাও আছিল অন্যতম। তো ইয়াতে বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে কৈছে। শিক্ষকৰ লগতে কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন প্ৰৱৰ্তনক লৈ বিভিন্ন সমস্যাৰ বিষয়ে ইয়াতে কৈছে। তো এইখিনি আছিল ভিডিঅ'টো। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।